আগত নাহিবি না এইটো এইটো অভিযুক্তক লকাপত হত্যা কৰা বন্ধ কৰক অভিযুক্তক লকাপত হত্যা কৰা বন্ধ কৰক কমৰেডসকল, আপোনালোকে ইতিমধ্যে গম পাইছে যে আমাৰ ভাৰতৰ মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টিৰ অসম ৰাজ্যিক কমিটিয়ে আমাৰ গণতন্ত্ৰৰ ওপৰত আক্ৰমণ, এই আক্ৰমণৰ বিৰুদ্ধে এই আক্ৰমণক লক্ষ্য ৰাখি আমাৰ পাৰ্টিৰ ৰাজ্যিক কমিটিয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। গতিকে সেই হিচাপে আজি এই 6 তাৰিখটোত সমগ্ৰ অসমতে আজি আৰক্ষীৰ জিম্মাত থকা অভিযুক্তক এনকাউণ্টাৰ ভুৱা এনকাউণ্টাৰ সৃষ্টি কৰি যে হত্যালীলা আৰম্ভ কৰিছে, এই হত্যালীলাৰ বিৰুদ্ধে আজি সমগ্ৰ ভাৰতৰ মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টি অসম ৰাজ্যিক কমিটিয়ে গভীৰভাৱে আমি মন কৰিছোঁ যে যোৱা কিছু সময় ধৰি পেলাই গোটেই অসমতে ক্ৰমাৎ এনকাউণ্টাৰৰ যি ঘটনা, এই ঘটনা বৃদ্ধি পাইছে। আৰু আমি পাৰ্টীয়ে ক্ৰমাৎ আমি মন কৰিছোঁ যে এই এনকাউণ্টাৰৰ পিছত নিশ্চিতভাৱে এটা গভীৰ ষড়যন্ত্ৰ লুকাই আছে। বাৰম্বাৰ হৈ থকা যিবিলাক এনকাউণ্টাৰ, এই এনকাউণ্টাৰৰ যোগেদি ভাৰতবৰ্ষৰ যি গণতন্ত্ৰ তথা যি আইন ব্যৱস্থা, এই আইন ব্যৱস্থাক কিন্তু এই চৰকাৰখনে বা এই পুলিচ প্ৰশাসনে উলংঘা কৰিছে। গণতান্ত্ৰিকভাৱে গণতান্ত্ৰিক দেশ এখনত যিখন আইন আছে, নিশ্চিতভাৱে এজন অভিযুক্তক আইন প্ৰক্ৰিয়াৰ মাজেদি যি শাস্তি দিয়ে, সেই শাস্তিত আমাৰ দ্বিমত নাই, তেখেতে শাস্তি পাব লাগিব। কিন্তু সেই শাস্তিৰ নামত তেখেতে শাস্তি নোযোৱাৰ আগতে এনকাউণ্টাৰৰ জৰিয়তে ক্ৰমাৎ অসমত ইটোৰ পিছত সিটো ঘটনা বৃদ্ধি হৈছে। গতিকে ইয়াত আমি গভীৰ উদ্বেগ প্ৰকাশ কৰিছোঁ আৰু ইয়াৰ বিৰোধিতাৰে আজি সমগ্ৰ ৰাজ্যখনতেই এই যি এনকাউণ্টাৰৰ নতুন যি ৰাজনীতি অসমত চলিছে, এই ৰাজনীতিৰ আমি বিৰোধিতা কৰিছোঁ। আৰু তাৰে অংশ হিচাপে আজি শোণিতপুৰ জিলাত ঢেকীয়াজুলিত আৰু বালিপাৰা অঞ্চলত দুটা ঠাইত আমি ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আৰু প্ৰতিবাদৰ অংশৰ বা মূল যি সাৰাংশ বা উদ্দেশ্য এটাই যে এই চৰকাৰখনৰ নেতৃত্বত যি হত্যা হিংসাৰ ৰাজনীতি হৈছে, এনকাউণ্টাৰৰ নামত যি পুলিচ প্ৰশাসনে আইন ব্যৱস্থাক উলংঘা কৰিছে, ইয়াৰ যাতে অহা দিনত সঠিকভাৱে চৰকাৰখনে চলায় আৰু ইয়াৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। তাৰ লগে লগে এই যি ব্যৱস্থা বা এই যি এনকাউণ্টাৰসমূহ হৈছে, এই এনকাউণ্টাৰসমূহৰ আঁৰৰ ৰহস্য উদঘাটন কৰিবৰ কাৰণে সঠিক তদন্তৰ দাবী জনাই আমি আজিৰ এই প্ৰতিবাদী যি অৱস্থান ধৰ্মঘট, এই কাৰ্যসূচী চলাইছোঁ। ধন্যবাদ।